সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে আৰু আপোনালোকে দেখিছে আজি মই সাজি কাচি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিয়নো আজি আমাৰ গাঁৱত 10খনকৈ বিয়া আছে, অৰ্থাৎ বুঢ়া বিয়া, অৰ্থাৎ যিসকলে এতিয়ালৈকে হোম যজ্ঞ সাক্ষী কৰি বিয়া হোৱা নাই বা যিসকলক পলাই আহিছে তেওঁলোকৰ আজি সামাজিকভাৱে ৰাইজৰ নামঘৰত বিবাহ পতা হ'ব। গতিকে আজিৰ দিনটোত কি হয়, কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আৰু ময়ো যিহেতু এতিয়ালৈকে বুঢ়া বিয়া হোৱা দেখা নাই, গতিকে আপোনালোককো দেখুৱাম আৰু ময়ো চাম। গতিকে ভিডিঅ'টো এনজয় কৰক আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে আগতীয়াকৈ পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া বেছি কথা নকওঁ আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া গৈ আছোঁ নামঘৰলৈ, যিহেতু এতিয়া আয়তীসকলে পানী তুলিব, গতিকে ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটো গোটেই গাঁওখনৰ মানুহবোৰৰ বাবে এটি বিশেষ দিন হৈ পৰিছে আৰু একেবাৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈ গৈছে। আৰু এইফালে আয়তীসকলে পানী তুলিবৰ বাবে সকলোখিনি বস্তু ৰেডি কৰি লৈছে আৰু পানী তুলিব যোৱাৰ আগত গোঁসাইৰ পৰা এতিয়া আশীৰ্বাদ লৈ সকলোৱে পানী তুলিব যাব ওলাইছে। লক্ষ্মী কোৱাৰ ৰাধে কম্প কৰি পানী তুলি আছো ৰাইজ। দৰা কইনাসকলৰ বায়েক বা বৌয়েকে বা কিছুমানৰ গাঁৱৰ ৰাইজেও মাক হোৱাৰ দায়িত্বটো পালন কৰিছে, যিহেতু মাক এজনীয়ে ঘট বা কলচী ল'ব লাগে আৰু দৰা কইনাহালক গাও ধুৱাব লাগে আৰু এই মাক কেইগৰাকীয়ে তেওঁলোকক গা ধুৱাবলৈ এয়া উলিয়াই লৈ আহিছে। এতিয়া আমাৰ ফিল্ডতে গোটেই কেইজন দৰাকে গা ধুৱাই থকা হৈছে, আপোনালোকক দেখুৱাই আছো বাৰু সকলোবোৰ। এইফালে মাও ওচৰৰ দাদা এজনৰ মাক হৈছে, সেয়েহে তেওঁক গা ধুৱাই আছে। দৰাসকলক গা ধোৱাৰ পিছত এতিয়া কইনাসকলকো গা ধোৱা
দৰা কইনাক গা ধোৱা পৰ্বখিনি কৰা হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ যিহেতু ৰাতিলৈ বিয়া আছে গতিকে এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত আহিম ওলাই আপোনালোকে চাই থাকিব পাইছোঁ আমি এতিয়া যাব ওলাইছোঁ বিয়ালৈ সাজি কাচি কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট এটা কৰি জনাব হাই ব্ৰ আমি আহি পাওঁতে অলপ দেৰিয়ে হ'ল আৰু ইফালে দৰা কইনাক বহুৱাই ৰাইজে নাম প্ৰসংগখিনি কৰিলে আৰু এই সকলো দৰা কইনাই ৰাইজৰ আগত আশীৰ্বাদ লৈছে হোমৰ গুৰিলৈ যোৱাৰ আগত হৈছে আমাৰ কইনা তেওঁলোকে এতিয়া হোমৰ গুৰিলৈ যাবলৈ সাজু হৈছে আমি বহুত কষ্টত বিয়া চাই আছো ৰাইজ পৰিস্থিতি একেবাৰে বেয়া তাকে নিকিতা বাই দেখাই আছে ৰাইজ ইটাৰ ওপৰত উঠি বিয়া চাই আছো ইয়াতকৈ দুখৰ দিন আৰু নাই কিমান ৰিক্স এটকা এইফালে পুৰা মিডিয়াৰ মানুহ আহিছে আৰু ইণ্টাৰভিউ লৈ আছে আৰু আনফালে বিয়া চলি থকাৰ মাজতে ইফালে আমাৰ খানাও হ'ল আৰু সকলো ৰাইজে খাবলৈ বহিছে যেনেদৰে বিয়া এখনত ৰিচেপশ্যন চলি থাকে ঠিক তেনেদৰে এই সমূহীয়া বিয়াখনতো আনফালে বিয়া হৈ আছে আৰু এইফালে ৰিচেপশ্যন চলি আছে গতিকে ময়ো ভাতকেইটা খাই লওঁ ভাত খায়ে আকৌ মই বিয়া চাবলৈ গ'লোঁ আৰু আপোনালোকেতো দেখিয়ে আছে যে এখন বিয়াত যিমানখিনি নীতি নিয়ম কৰা হয় ঠিক তেনেদৰেই এই সমূহীয়া বিয়াখনতো সকলোবোৰ নীতি নিয়ম কৰা হৈছে আৰু গাঁৱৰে এজন দাদায়ে সকলোৰে ভায়েক হৈ তেওঁলোকক এয়া আখৈ দি আছে আচলতে এই বিয়াখনত অংশগ্ৰহণ কৰা কিছু লোকে আজিৰ পৰা প্ৰায় 40 বছৰ আগতো বিয়া হোৱা আৰু কিছুমানে 30 বছৰ আগত আৰু এযোৰা নৱবিবাহিতা দম্পতীও আছে তেওঁলোকে একমাহ আগত পলুৱাই আনিছিলে এই 10 যোৰা দম্পতীৰ ভিতৰত কিছু লোকে পলুৱাই আনিছিলে আৰু কিছু লোকে নিজৰ আৰ্থিক দুৰ্বলতাৰ বাবে ঘৰতে ছোৱালী আনি ফুট সেন্দুৰ পিন্ধাই থৈছিলে তেওঁলোকে কেতিয়াও প্ৰজাপতি বিয়া হোৱা নাছিলে বা হোম যজ্ঞ খাহি কৰি বিয়া হোৱা নাই সেইবাবে কাঠপৰি মহাপুৰুষীয়া নামঘৰৰ প্ৰাংগণত ৰাইজৰ সহযোগত তেওঁলোকৰ বিয়া পাতি দিয়া হৈছে বিয়াখন সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকক এনেদৰে নামঘৰৰ ভিতৰলৈ লৈ অহা হৈছে আৰু গেটত সকলো ৰাইজে কিছু ফূৰ্তিও কৰিলে আপোনালোকে হয়তো এই বিয়াখন দেখি অনুমান কৰিব পাৰিছে যে গাঁৱৰ ৰাইজে এই বিয়াখনত কিমানখিনি সহায় সহযোগিতা কৰিছে সকলোৱে মিলি কিমানখিনি ধেমালি কৰিছে ফূৰ্তি কৰিছে আচলতে এখন বিয়াত যিমানখিনি ফূৰ্তি হয় তাতকৈও বেছি এই বিয়াখনত ফূৰ্তি হৈছে আমি সকলোৱে খুব নাচিছোঁ খুব ধেমালি কৰিছোঁ অৱশেষত সকলো ৰাইজৰ সহযোগত বিয়াখন ভালদৰে সম্পূৰ্ণ হ'ল আৰু এই বিয়াখনক বুঢ়া বিয়া বুলিহে কয়
সকলোবোৰ দৰা কইনা ভিতৰলৈ আহি গোসাঁই আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'লে তেওঁলোকৰ যুগ্ম জীৱনৰ বাবে। বিয়া খতম ৰাইজ আৰু এইজনী দৰা কইনাৰ জীয়েক। নমস্কাৰ। আজি আমাৰ গুৰুজনা আমাৰ মাজৰ পৰা যাবগৈ, অৰ্থাৎ তেওঁ ঘৰলৈ যাবগৈ। প্ৰায় 6 বছৰৰ মূৰত আহিছিলে তেওঁ, নাজানো আৰু আকৌ কেতিয়া আহে। বেয়া লাগিছে, যিমান যি হ'লেও এইকেইদিন তেওঁ অহাৰ বাবে নামঘৰত সকলোবোৰ ব্যস্ত আছিলোঁ, কাৰ্যসূচীবোৰ হৈ আছিলে। আজিৰ পৰা চব খালী হৈ যাব আৰু, গতিকে চাই থাকিব ভিডিঅ'টো। নামঘৰত আহি গোসাঁইৰ পৰা সেৱা লৈ তেওঁ বনোৱা ভাত অৰ্থাৎ গোসাঁই ভাত খালোঁ। আচলতে কপালখন আজি ভালেই, সেইবাবে তেওঁ বনোৱা ভাতখিনি খোৱাৰ সৌভাগ্য হ'ল। ভাত খাই গোসাঁইও যাবলৈ ৰেডি হ'ল আৰু সকলো ৰাইজে তেওঁৰ পৰা আশীৰ্বাদ ল'লে। আৰু আজি সকলো ৰাইজৰে বহুতে দুখ লাগিছে, যিহেতু গোসাঁই অহাৰে পৰা সকলো নামঘৰত ব্যস্ত হৈ আছিলে আৰু নামঘৰৰ কাৰ্যসূচীসমূহো চলি আছিলে। আজিৰ পৰা সকলো খালী হৈ পৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। থেংক ইউ, বাই।